ব'লা গৰুকা বজাৰ কৰিবলৈ যাওঁ, মাছৰ বজাৰ যাওঁ। ইয়াত যিহেতুকে আৰু আমাৰ বিহু বুলিবলৈ নাই, তথাপিতো আমি আৰু কেনেকৈনো মাছ নোখোৱাকৈ থাকোঁ ন, ডাঙৰ ডাঙৰ মাছ। বৰকৈ ভোক লাগিছে, এতিয়া আকৌ পুৰি ভাজি খাই লওঁ। আৰু ইয়াতে ঠাণ্ডা চাণ্ডা নাই, বহুত গৰম, ৰ'দ দি আছে বহুত। তাততো চাগে বহুত ঠাণ্ডা, কৈছে ৰাতিপুৱা গম পাইছোঁ বহুত ঠাণ্ডা বুলি। আমাৰ তাৰ নিচিনা নহয়, এইটো মুম্বাইৰ চব জেগাতে নাপায়, কিছুমান জেগাতহে পায় সৰু সৰু পুৰি ভাজি। এইটো আলু দিছে, আলুৰ লগত অকণমান কিবা ৰচা চচা দিয়ে আৰু পুৰিটো সৰু সৰু থাকে, মজা লাগে। এতিয়া মাৰ্কেট পাইছোঁহি, বহুত ভিৰ। আহা আহা, এই থাকি থাকি বহুত ভিৰ। এইবোৰ মাছ, এইবোৰ মাছ, এইবোৰ सी फूड कितना मिलेगा? 100 का पूरा 400 की है, 4 दे दीजिए 100 का। एक भी नहीं आता 100 का महंगा है। कितना ये कितने का है? ये 200 का देगा, 200 का चाहिए थे। 100 का नहीं देगा। ये वो सी फूड है। एक काम कीजिए, कितना देगा? करकरा की माছটো বিহু বুলি কেঁকুৰাকে খাই দিওঁ আৰু যি আছে যি নাই। যা মাছ ডাঙৰকে আহল বুলি বজাৰ সজাৰ কৰি হ'ল, এতিয়া ঘৰত গৈ পেলাই মাছ বনাম। কেনেকৈ বনাওঁ কি কৰোঁ দেখাম। এয়া আমাৰ অলৰেডি কেঁকুৰা বনোৱা হৈ গ'ল। দুপৰীয়া খানাটো খাইলোঁ, খাই পেলাই উঠি অকণমান শুই মেলি উঠি তাৰপিছত আকৌ আমি ইয়াৰ পৰা আবেলি পাৰ্টিলৈ যাব লাগিব। এই আবেলি পাৰ্টিৰ কাৰণে মাছ বনোৱা হৈছে, ফুলকবিৰ লগত ধুনীয়াকৈ মাছ। এই পাৰ্টি কৰিব আহি আছোঁ আমি। এতিয়া দোকান এখনত ইমান বস্তু ল'বলৈ বস্তুটো লৈ লওঁ। হাতরে পাততে